Hello guys, welcome to my Jitala official channel. আজি আমি ঢকুৱাখানা আৰু ধেমাজিৰ মাজত অৱস্থিত হাবুং চাবলৈ আহিলোঁ। কালি ৰাতি ঢকুৱাখানাত থাকি আজি আহিলোঁ। মোৰ লগত আছে ঢকুৱাখানাৰ ফাদলে ফেমিলি। আমি গেটত সোমাই আহি আমি প্ৰথমেই মন্দিৰ চাকি জ্বলালোঁ। চাকি এগুছি জ্বলাইছোঁ আমাৰ ছোৱালীৰ আৰু আমাৰ ফেমিলিটোৰ আশা পূৰণৰ কাৰণে। এটা কথা মন কৰিছোঁ, প্ৰতিটো বস্তুৰেই ইয়াত আঠকুণীয়া আছে। ইয়াতো এইটো আঠকুণীয়া। হাবুং আচলতে অতীতৰ আহোম যুগৰ এয়া ৰাজধানী অঞ্চল। ওপৰৰ ঘৰ মূল মন্দিৰটোৰ চাৰিওফালে আঠকুণীয়া 8টা চুক আছে। এয়া হৈছে পূজাৰীসকলে চাগে থকা ঘৰ। মই সোধা নাই বাৰু। হাবুঙৰ এটা বস্তু ভাল লাগিছে মোৰ, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, চাৰিওফালে গছ গছনিৰে ভৰা। গোটেই চাৰিসীমাটোত ইয়াত জনবসতি কম আছে। ঘৰ দুৱাৰ নাই বুলি ক'লেও ভুল কোৱা নহ'ব চাগে। চ' ইয়াতে ভাল লাগিছে পৰিৱেশটো। মোৰ ছোৱালী খুব ফূৰ্তি কৰিছে। চাওক, ধুনীয়া পৰিৱেশ, চাৰিওফালে হাবি জংঘল। ইয়াতে এটা কথা, হাবুঙত মানুহ পিকনিক খাবলৈ যায়, পিকনিক প্লেচ আছে কাষতে। চ' হাবুং এপাক ঘূৰি আহি আমি এতিয়া ওলালোঁ, যাওঁ। বিশেষ তেনেকুৱা চাবলগীয়া নাই, কেৱল মাথো ইয়াতে মানুহ পূজা অৰ্চনা সেৱা কৰিবলৈ যায়, শৰাই আগবঢ়াবলৈহে আহে। গতিকে এয়া আৰু পৰিৱেশটো ভাল লাগে এটাই কাৰণ, ইয়াত খুব হাবি জংঘল আছে, নেচাৰেল বিউটি। আমি গ'লোঁ, আমি ওলাই আহিলোঁ। এতিয়া আমি ঘৰলৈ যাম আৰু। চ' এয়া আপোনালোকৰ সুবিধাৰ কাৰণে মই আজি হাবুঙৰ এই মন্দিৰৰ দৃশ্যাংশ দেখুৱালোঁ। যদি ভাল পাইছে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। চ' মই বহুত দূৰৰ পৰা আহিলোঁ, নামনি মাজুলীৰ পৰা আহিলোঁ। আহি হাবুং দৰ্শন কৰিবলৈ আহিলোঁ। চ' ইমান কষ্ট কৰি আহিলোঁ যিহেতু অলপ ভিডিঅ'টো বনাওঁ, সেই উদ্দেশ্যে ভিডিঅ'টো বনালোঁ। চ' আপোনালোকে চাই কমেণ্ট কৰি জনাব হাবুং অঞ্চলটোত হাবুং মন্দিৰটো কেনেকুৱা। আহোম যুগৰে ৰাজধানী আছিলে। অ'কে, থেংক ইউ, বাই বাই।